নমস্কাৰ, মই দীপজ্যোতি পুনৰ লৈ আহিছোঁ আপোনালোকলৈ নিফটি আৰু বেংক নিফটিৰ চাৰ্ট। আজি নিফটি অ'পেন হয় 24,329.45 পইণ্টত আৰু ক্লোজ হয় 24,320.55 পইণ্টত। আজিৰ হাই 24,344.60 পইণ্টৰ আৰু ল' 24,240.55 পইণ্টৰ। আজি নিফটি 3.30 পইণ্টৰ তললৈ গৈ ক্লোজ হয়। এতিয়া আহোঁ আমি বেংক নিফটিৰ চাৰ্টলৈ। বেংক নিফটি অ'পেন হয় 52,533.10 পইণ্টত আৰু ক্লোজ হয় 52,425.80 পইণ্টত। আজিৰ হাই 52,710.80 পইণ্টৰ আৰু ল' 52,246.70 পইণ্টৰ। আৰু আজি বেংক নিফটি 234.55 পইণ্টৰ তললৈ গৈ ক্লোজ হয়। এয়াই আছিল আজিৰ নিফটি আৰু বেংক নিফটিৰ চাৰ্ট। ভিডিঅ'টি ইনফৰ্মেটিভ বুলি ভাবিলে লাইক আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।